নমস্কাৰ, পুনৰ স্বাগতম জনালোঁ মোৰ অন্যতম ভিডিঅ' এটালৈ। মানুহে সময়ক প্ৰশ্ন কৰিলে, সময় তোক ইমান বলৱান বুলি কয় কিয়? আমাৰ মগজু আছে, হাত, ভৰি, চকু, কাণ, পঞ্চেন্দ্ৰিয় আছে। আমি সকলো বস্তু অনুভৱ কৰিব পাৰোঁ বা বুজি পাওঁ। বুজন ক্ষমতা আমাৰ বহুত বেছি। তথাপি সময়কহে বলৱান বুলি কয় কিয়? এইটো প্ৰশ্নৰে উত্তৰ সময়ে দিলে। মোৰ নিচিনাকৈ নিৰন্তৰ চলি থকাৰ অভ্যাস কৰ। ৰ'দ, বৰষুণ, বতাহ সকলোবিলাক নেওচি মই নিজৰ কৰ্তব্যত বিলীন হৈ সঠিকভাৱে চলি থাকোঁ। সেইকাৰণেই মই বলৱান। হয়, আহক আমি আলোচনা কৰিম আজি সময়ৰ ওপৰত। মানুহে সময়বিলাক কি কৰে বা সময় কি, সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে, এইবিলাকৰ ওপৰত আমি এটা দৃষ্টি দিওঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃততে যদিও অমিতাভ বচ্চনে কৈছে মানুহ 2 প্ৰকাৰৰ থাকে, মই কৈছোঁ মানুহ 3 প্ৰকাৰৰ থাকে। কেনেকুৱা? অৱশ্যে এইটো সময়ক লৈ তেখেতে বেলেগক লৈ কৈছিল। মানুহ 3 প্ৰকাৰৰ কেনেকুৱা? কিছুমান মানুহ আছে সময় নাই বুলি ব্যস্ততা এনেকুৱা দেখাব যেন তেওঁৰ ওচৰত কাকো ৰিলেশ্যনশ্বিপক বা কাকো দিবৰ কাৰণে অকণমানো সময় নাই, কিন্তু তেওঁ নিজৰ সময়বিলাক ব্যৰ্থ কৰিছে কিছুমান অমূলক কামত, যিবিলাকৰ কোনো অৰ্থ নাই। এইটো ওৱান টাইপ। ছেকেণ্ড টাইপৰ মানুহ কিছুমান থাকে যাৰ অফুৰন্ত সময়, টাইম পাছ কৰিবলৈ কিবা কিবি কৰি আছে। টাইম পাছ শব্দটো তেখেতসকলৰ লগত জড়িত হৈ থাকে। তৃতীয় কেটেগৰীৰ মানুহটো আছে যিয়ে নিজৰ সময়খিনি স্পেয়াৰ কৰি ভালদৰে সমাজৰ নিজৰ ব্যক্তিত্ব বিকাশত বা সমাজৰ উন্নয়নত খৰচ কৰে বা নিজৰ পৰিয়ালৰ নামত খৰচ কৰে। তেনেকুৱা তৃতীয় কেটেগৰীৰ মানুহবিলাক। এতিয়া আমি চাওঁ বহুত মানুহ লগ পাইছোঁ যিবোৰে সময় নাই বুলি কৈ কিছুমান কথাক ইগনোৰ কৰে, কিছুমান কামক ইগনোৰ কৰে। তেওঁলোকক কি বুলি ক'ব? তেওঁলোকে আচলতে সময়ৰ ভেলু নাজানে। সময়েৰে যে নিজৰ ভেলু বঢ়াব পাৰি আৰু নিজৰ ভেলু বঢ়ালে যে সকলোখিনি সুকলমে হৈ যায়, কামবিলাক সুকলমে হৈ যায়, ৰিলেশ্যনবিলাক সুকলমে থাকে, এইটো কথা বুজি নাপায়। তেনেকুৱা মানুহবোৰৰ কাৰণেই মই আজি ভিডিঅ'টো বনালোঁ। যিবিলাকে ভালদৰে সময়ক বুজিছে বা ইউটিলাইজ কৰিছে বা নিজৰ কামত আহিছে, পৰিয়ালৰ কামত আহিছে, that is different. আপোনাৰ সময় আছে জীৱনত এটা নিৰ্দিষ্ট 60 বছৰ, 80 বছৰ, 90 বছৰ, এনেকুৱা কিছুমান বছৰ। 40ৰ পিছত আপুনি লাইফটো অলপ ফ্ৰী পায়। 40ৰ আগততো আপুনি চাকৰিৰ কাৰণে, নিজক এষ্টাব্লিছমেণ্ট কৰিবৰ কাৰণে বা পঢ়া পাতিৰ কাৰণে বহুত কিবা কিবি কৰিব লগা থাকে, নিজৰ পৰিয়ালৰ কাৰণে বহুতখিনি কৰিব লগা থাকে। গতিকে 40ৰ পিছত আপুনি কি কৰিব, সময়বিলাক কেনেকৈ ইউজ কৰিব? যেতিয়া আপোনাৰ হাতত কাম নাথাকে, ফ্ৰী হৈ থাকে, তেতিয়া আপুনি কুসংগ ল'ব, কুসংগ লৈ নিজৰ পৰিস্থিতিবিলাক বিষম কৰি ল'ব। তেনেকুৱা নকৰিব। সময়খিনি আছে, আপুনি সময়খিনি পৰিয়ালক দিয়ক, বন্ধুক দিয়ক, ক্ৰিয়েটিভ কামত দিয়ক বা ছ'চাইটিৰ নামত দিয়ক বা স্পিৰিচুৱেলিটিৰ নামত দিয়ক, নিজক ডেভেলপ কৰাত দিয়ক, সকলোবিলাক অ'কে আছে। কিন্তু আমি নাজানো সময়বোৰ আমাৰ হাতৰ পৰা কেনেকৈ পিছলি গৈ থাকে। ৰাতিপুৱা হ'ব, ৰাতি হ'ব, আকৌ ৰাতিপুৱা হ'ব, আকৌ ৰাতি হ'ব। আজিৰ দিনটো কি কৰিলোঁ গমেই নাপালোঁ, এনেই গ'ল। মানে মৰিবলৈ এদিন আগবাঢ়ি থাকিলোঁ। মই কিবা কিবি মেগাজিনত লিখি থাকোঁতে 3-4জনমান এডিটৰৰ মই এটা প্ৰশ্নৰ সন্মুখীন হৈছিলোঁ যে আপুনি সময়বোৰ কেনেকৈ মেনেজ কৰে? চৰকাৰী কামৰ ব্যস্ততা, ঘৰুৱা কামৰ ব্যস্ততা, তাৰ উপৰি আপুনি কেতিয়া লিখে, কেতিয়া এইবোৰ পঢ়ে? কিতাপখন লিখোতেও মোক কৈছিল কেতিয়া এইবিলাক প্ৰিপেয়াৰ কৰা? মই ব্ৰিয়ান ট্ৰেচিৰ পৰা এটা কথা শিকিছিলোঁ যে সময়বিলাক ভাগ কৰিব লাগে।
সময় ভাগ কৰিব লাগে। কেনেকে? এটা স্লটত আপুনি আগদিনা ৰাতিতে ডিসাইড কৰি ল'ব লাগে নেক্সট ডে কি কৰিব, আৰু নেক্সট ডেটোক আপুনি কিমানখিনি সময়ত কি কৰিব সেইখিনি সময়ৰ ওপৰত আপুনি গুৰুত্ব দি শিডিউল বনাই কাম কৰিব লাগিব। একোটা ব্লকত কামবিলাক কৰিব লাগিব। আমি বেছিভাগে আকাশত চাং পাতি থাকো, কেনেকুৱা নেক্সট মই অমুকটো কৰিব লাগিব, তমুকটো কৰিব লাগিব, তমুকটো কৰিব লাগিব, একটা ডাঙৰ প্লানিং। কিন্তু এই ডাঙৰ প্লানিংবিলাক কামত নাহে। ডাঙৰ প্লানিংবিলাক সৰু সৰু ভাগ কৰি প্ৰতিদিনত ভাগ কৰি প্ৰতি ঘণ্টাত ভাগ কৰি যেতিয়া আমি কামবোৰ কৰিম তেতিয়া আমাৰ সময়ৰ নাটনি নহয়। ঠিক একে উদাহৰণেৰে এখন বেগত যদি আমি কাপোৰবোৰ ফল্ড নকৰা কৰি এনেই ভৰাই থওঁ, সেইবোৰ বেছি কাপোৰ নধৰে আৰু সেইবোৰ বিশৃংখল হৈ থাকে। কিন্তু আমি একেটা কাম যদি ধুনীয়াকে জাপি এখন বেগত ভৰাও তেতিয়া বেছিকে কাপোৰ ভৰাব পাৰিম। মানে একেটা কথা, যদি আপুনি সিস্টেমেটিক ভাৱে সকলোবিলাক কাম কৰে তেতিয়াহ'লে বেছি কাম কৰিব পাৰিব। সেইকাৰণে মই কৈছো সময়বিলাক স্লটত ভগাই লওক। নেক্সট ডে কি কাম কৰিব আগদিনাতে ডিসাইড কৰিলে, তাৰপিছত নেক্সট ডে মৰ্নিং আপুনি সবখিনি ডিসাইড কৰি ল'লে এইটো ইমান ঘণ্টাৰ পৰা ইমান ঘণ্টা কৰিম, ইমান ঘণ্টাৰ পৰা অমুকটো কাম কৰিম। গধূলি যেতিয়া আপুনি নিজকে চাব তেতিয়া দেখিব আপোনাৰ সকলোবিলাক সুকলমে সম্পন্ন হৈ গৈছে। মনৰ পছন্দৰ কামবোৰ চুজ কৰক আৰু সেইটোক ভাগ কৰক। বহুতে ভাবে পৰিয়ালক সময় দিছো ৱেষ্ট, এইবিলাক বন্ধুক সময় দিছো এইবিলাক ৱেষ্ট, গতিকে সেইবিলাকক সময় নিদিয়ে। কোনো ধৰণৰ পাৰ্টি এটেণ্ড নকৰে। পাৰ্টি মিন্স কোনোবাৰ ৰিলেটিভত মাতিছে আমি নাযাওঁ। এইবিলাকো মনৰ সন্তুষ্টিৰ কাৰণে বহুত প্ৰয়োজনীয়। আপুনি ঘৰৰ মানুহক সময় নিদিয়ে, দিনটো আপুনি বিজনেছত ব্যস্ত থাকে, চাকৰিত ব্যস্ত থাকে, দেন আপোনাৰ সময়খিনিৰ কোনো মূল্য নাই। সিহঁতৰ কাৰণে আপুনি ইনকাম কৰিছে, সিহঁতকে সময় দিব নোৱাৰে, গতিকে সেই সময়ৰ মূল্য নাই। আপোনাৰ লাইফটো 80 বছৰ 90 বছৰ যিমানখিনি ভাগ কৰা আছে সেইখিনিক আপুনি কিমান বছৰত কি কৰিব, এভৰিথিং শুড বি প্লান্ড। প্লান নকৰিলে আপোনাৰ একোৱে সফল নহ'ব। মোৰ কথাটো লওঁ, মই সৰুতে মোৰ গাঁৱত জন্ম, একেবাৰে ভিতৰুৱা, মানে য'ত কাৰেণ্ট গ'লে 2-3 বছৰ নাহে, এনেকুৱা গাঁৱত মোৰ জন্ম। মই এজন ষ্টেণ্ড কৰা ল'ৰা দেখা নাই, মই ভালদৰে খুব বেছি এক্সপাৰ্ট ল'ৰা পঢ়া কালতো দেখা নাছিলো। তাৰপিছত হঠাৎ মই স্কুলৰ ভিতৰত নাম্বাৰ 1 আছিলো, গতিকে মই ভাবিছিলো মই নাম্বাৰ 1। কিন্তু যেতিয়া মই কলেজত এন্ট্ৰি কৰিলো তেতিয়া দেখিলো মোৰ আৰু সিহঁতৰ মাজত কি ডিফাৰেন্স। মই কিতাপবিলাক পঢ়া আৰম্ভ কৰিছিলো ক্লাছ 9ৰ পৰা, বুজিব আৰম্ভ কৰিছিলো হাই ছেকেণ্ডাৰীৰ পৰা। তেতিয়া বুজিলো কি বস্তুই মোক শান্তি দিয়ে। পঢ়াইহে একচুৱেলি শান্তি দিয়ে, জ্ঞানে শান্তি দিয়ে। জ্ঞান আহৰণত সময়বিলাক ব্যৱহাৰ কৰি কৰি খুব বেছি পইচা ইনকামত গুৰুত্ব নিদিব। খুব বেছি পইচা ইনকামত নহয়, মনৰ ছেটিছফেকশ্যনত। মই এনেকুৱা জব চুজ কৰিলো য'ত ঘূৰিব পাৰি, ফুৰিব পাৰি, লাইফটো এনজয় কৰিব পাৰি, এনেকুৱা জব চুজ কৰিলো। মানুহক কেনেকে হেল্প কৰিব পাৰি, মানুহক হেল্প কৰাৰ প্ৰকৃতিটো তেতিয়াৰ পৰাই আৰম্ভ হ'ল। আৰু হেল্প কৰাত সময়বোৰ খৰচ কৰিছিলো, সময়বোৰ এনকেছ নকৰিলো। এনকেছ কৰাৰ প্ৰয়োজনো নাই, মৰি গ'লে মই এইবিলাক একো লগত লৈ যাব নোৱাৰো। শৰীৰটো প্ৰকৃতিৰ পৰা জন্ম হৈছে, প্ৰকৃতিয়ে খুৱাই বুৱাই ডাঙৰ দীঘল কৰিছে আৰু প্ৰকৃতিতে বিলীন হৈ যাব। কিন্তু টকা পইচা লাগে। কিয় লাগে? টকা পইচাৰে আপুনি বেলেগক হেল্প কৰিব পাৰে, সোসাইটিৰ উন্নয়নৰ কথা চিন্তা কৰিব পাৰে, বিভিন্ন কথা চিন্তা কৰিব পাৰে। গতিকে টকা পইচা লাগে, কিন্তু আনক অন্যায় কৰি নহয়। তাত আমি আনৰ অন্যায়ৰ কথা চিন্তা কৰি যদি সময়বোৰ কটাও তেতিয়াহ'লে সেইটো মূৰ্খামি। বহুত পইচা একগোট কৰিলো কিন্তু কাৰো কামত নাহে। সেইকাৰণে আপুনি সময়বোৰ আপোনাৰ পুৰা লাইফটো সুব্যৱস্থিত কৰি লওক, চিষ্টেমেটিক। আপুনি চিষ্টেমেটিক ভাৱে জীয়াৰ অভ্যাস কৰিব, সময়বিলাক স্লট ভাগ কৰি ইউজ কৰাৰ অভ্যাস কৰিব, আৰু আগদিনাতে আপুনি ডিসাইড কৰিব কেনেদৰে নেক্সট দিনা কটাব। গধূলি যেতিয়া আপুনি গ'লটোত
উপনীত হ'ব, অৰ্থাৎ যিখিনি আপোনাৰ উদ্দেশ্য আছিল সেইখিনি সফল হ'ব, তেতিয়া আপুনি মানসিক শান্তি লাভ কৰিব। নমস্কাৰ।